মই সুনীন্দ্ৰ কলিতা আমি বৰ্তমান উপস্থিত আছোঁ চিৰাখুন্দি বৰগী পুখুৰী অলপ দেখা দিলে ভাল লাগিব আৰু আহিছে আপোনালোকৰ মাজত এখন শ্বৰ্ট ফিল্মখন ৰিলিজ কৰিছে আপোনাৰ পৰিচালনা কৰিছে জগদীশ নাথ আমি জগদীশ নাথৰ ওচৰলৈ যাম এই আমাৰ জগদীশ দা আমাৰ শ্বৰ্ট ফিল্মখনৰ গোটেই পৰিচালনা লিখাৰ পৰা টোটেলি কৰিছে কেতিয়াবা জানি লওঁ আজি আমাৰ এই শ্বৰ্ট ফিল্মখন কেনেকুৱা হ'ব মানে কি বিষয়ক লৈ বনাইছে অলপ জানিব পাৰিলে ভাল লাগিব হয় নমস্কাৰ আমাৰ তাৰমানে ভণ্ড বাবাৰ ওপৰত বনাইছোঁ খুব ভাল পাব সুন্দৰ মেছেজ এটা পাব আমি নাম দিম আশ্ৰম সেইখনত তাৰমানে আমাৰ যিটো আমাৰ বৰ্তমান বাস্তৱ যিটো ঘটনা ঘটি আছে তাৰ ওপৰত ধুনীয়া এটা মেছেজ পাব আপোনালোকে চাব খুব ভাল পাব বৰ্তমান আমি এতিয়া মই ইয়াত উপস্থিত আছোঁ যিখিনি ইয়াত এক্টিং কৰিছে খুবেই ভাল হ'ব যেন লাগিছে আপোনালোকে এসপ্তাহ আপোনালোকে ধৈৰ্য ধৰক এসপ্তাহৰ ভিতৰত আপুনি এই শ্বৰ্ট ফিল্মখন আপোনালোকে চাবলৈ পাব আৰু লগতে আৰু কোন অলপ চিনাকি কৰিলে ভাল লাগিব হয় হয় আমাৰ এই তেখেত মেইন ৰোড মানে যিটো মানে কি বাবা হয় বাবাৰ পৰা অলপ জানি লওক কি কয় আৰু কেনেকুৱা লাগিছে আজি ইয়াত মানে শ্বুটিং কৰি পৰিৱেশটো বা ইয়াতে ভাল লাগিছে আমাৰ এইখিনি আমাৰ পুৰণা জেগা এই ঠাই বৰেগী বুলি কয় এখানি মধুকুছি আৰু মই ভাবোঁ এই বৰেগী নামতে আমাৰ এইখিনি আমি শ্বুটিং কৰিলোঁ এই চিৰিয়েলখনৰ নাম মই বৰেগী বুলিয়ে থাকক আৰু কষ্ট হৈছে নেকি আজি কষ্ট পোৱা নাই যথেষ্ট আমাৰ এই গাঁৱৰ পৰাই আমাৰ এই দাদা ভাই সহায় পাইছোঁ মৰম পাইছোঁ আৰু আপোনাৰ এইটো ডুপ্লিকেট চাগে হয় ডুপ্লিকেট থাকিবই আৰু অৰিজিনেল ধেমালি কৰিলোঁ জানক আৰু এখেত আছে আমাৰ এই আপোনালোক দেখাওঁ আপোনালোক ভিডিঅ'টো চাব পাৰিব যেতিয়া এই গোটেই দৰা শ্বট এটা আছে সেই শ্বটটোত তেখেতে মানে গাঁৱৰ মানে এটা মানে কি বুলি কয় পৰিৱেশটো মানে চোৱা চিতা কেনেকুৱা মানুহ এজন হয় আৰু জানক মানে যেতিয়া সেই আশ্ৰমখনত আশ্ৰম বুলি নহয় এটা আশ্ৰম হৈ চাগে মানে আশ্ৰমত যেতিয়া এয়া আমাৰ বাবা যেতিয়া থাকিব তেতিয়া এইজন মানে মানুহজনক যদি ভোটে দিছিলে তেখেতক লৈ আহিছিলে শ্বটটো আপোনালোকে দেখিবলৈ পাব তেখেতৰ পৰা কিবা জানি লওঁ অলপ কি কয় থেংক ইউ ধন্যবাদ সকলোকে মানে স্বাগতম জনাইছোঁ কথা হ'ল কি তাৰমানে কলমণি সুদূৰ কলমণিৰ পৰা আহি পেলাই আমাৰ ইয়াত বৈৰগীৰ যিটো শিৱাশ্ৰম আছে ঐতিহ্যমণ্ডিত আৰু আমাৰ প্ৰচুৰ লগৰ আমাৰ ভাইটি কিছুমান আছে গোটেইখিনি মোৰ ভাইটিও হয় ইয়াত আহি পেলাই যিখিনি শ্বুটিং কৰাৰ ব্যৱস্থা কৰিলে তাত অকণমান হ'লেও মই যিখিনি পাৰোঁ সহায় সহযোগিতা কৰি দিছোঁ মানে কিন্তু কথা হ'ল কি এইটো যিটো পৰিৱেশ আছে এইটো পৰিৱেশ সুন্দৰ পৰিৱেশ পাইছে তেওঁলোকে আৰু তাত মই অকণমান সহযোগ কৰি দিছোঁ তাত মোৰ ধৰক যিটো মানে স্কিপৰ ক্ষেত্ৰত একো নাই মই ইয়াত অকণমান অভিনয় কৰি দিছোঁ তাত হয়তো মানে বহুতে বেয়া হ'ব পাৰে ভাল হ'ব পাৰে সেইটো নহয় যিটো পৰিৱেশৰ মাজত যিখিনি মানে উপস্থাপন কৰিলোঁ সেইখিনি আপোনালোকৰ গোটেই সকলোৱে ভুল ভ্ৰান্তিৰ মাজেৰে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ লগত আমাৰ আপুনি কি চিনত আছে মই আছোঁ এজন ভুক্তভোগী মানে মই ভুক্তভোগী হৈ যিজন মানে ভণ্ড বাবাৰ পাল্লাত কৰিলোঁ কৰি মানে যি আমাৰ বাস্তৱ জীৱনত যিবিলাক ঘটনা ঘটি আছে সেনেকুৱা এটা চৰিত্ৰ এটা প্লে কৰিব বিচাৰিছোঁ চেষ্টা কৰিছোঁ গতিকে আশা কৰিছোঁ ৰাইজে ইয়াৰ পৰা কিবা নহয় কিবা মেছেজ এটা পাব আগত চাইছে চাগে কাল ধুমুহাটো চাইছে কাল ধুমুহাত এক্টিং কৰিছে খুবেই ভাল হৈছে আৰু ৰাইজে আঁকোৱালি লৈছেও আৰু নেক্সট ভিডিঅ'টো এইটো ভিডিঅ' আপোনালোকে আঁকোৱালি লওক আশা কৰোঁ আৰু এইফালে আছে আমাৰ কি নাম প্ৰণীতা ক'ব আজি কি ৰোল আছে তোমাৰ মই খনিয়ে ক'ব লাগিব আপোনালোকে মোক কাল ধুমুহাত নিশ্চয় পাইছে চবে এতিয়া মোৰ অলপ ব্যতিক্ৰমী ৰূপ আগতে বহুত দস্যু আছিলে কিন্তু এতিয়া অলপ ভাল হৈছোঁ কাল ধুমুহাৰ ৰুমত মানে ৰোলটোত অলপ মানে হেৰি আছিলে জানক আৰু কোনোবা আছে আৰু কোন ফিল্মখন দেখি পাব যে গোটেই ধৰা মানুহ এজন আৰু সেইজন মানুহ হৈছে তেখেত বাবাক আপোনাৰ অৰিজিনেলকৈ ভোটে ধৰিছিল নেকি অৰিজিনেলকৈ ভোটে ধৰিছিল নেকি বাৰু ঔটেঙা বটল পৰা যাওঁতে ভূতে ধৰিছিল হয় নেকি হয় বাবা তাত আহি পেলাই মোৰ ভাল হৈছে হয় নেকি এতিয়া মই ঘৰতে আছোঁ আগতে মই ৰিজাৰ্ভত আছিলোঁ আচ্ছা এতিয়া ৰিজাৰ্ভৰ পৰা মই ঘৰত আছোঁ আপোনাৰ কাল ধুমুহান চালোঁ
খুবেই ধুনীয়া ৰোল কৰিছে, এক্টিঙো ভাল হৈছে। এইখন কেনেকুৱা পছন্দ হৈছে আপোনাৰ? এতিয়া মই ক'ব নোৱাৰোঁ না। সেইটো ৰাইজে ল'ব ন, ৰাইজে ল'ব জানক। ইয়াৰ বিষয়টো অলপ ক'ব নেকি, মানে কেনেকুৱা ধৰক কেনেকুৱা লাগিছে আজি ইয়াত আহি? ভাল লাগিছে। ভাল লাগিছে ন? কিবা প্ৰব্লেম পাইছে নেকি? নাই নাই পোৱা ন? ঠিক আছে, আপুনি জানক। আমি এইখিনিতে আজিলৈ বিদায় মাগিছোঁ। আমাৰ গাঁও কলমনি নতুন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজত উপহাৰ দি যাব। জানক এইখিনিতে আজি আমি ইয়াৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ, বাই বাই। চেণ্ডেলযোৰ খুলি থওক। হেল্ল' চিৰঞ্জন, মংগল হওক। কি হৈছে তোমালোকৰ? বাবা মোৰ আজি বিয়া আমাৰ 10 বছৰে হ'ল। হয় নেকি? অঁ এই কোনোবা লগত আছে নেকি? এই মতা এটা আছিল দেখোন লগত, এই ধুনীয়াকৈ পাইছোঁ। হেই যোনে নাহক অঁ তই মেইনটেইন কৰিবি মতাটো। হ'ব এতিয়া মোৰ চিন্তা কৰিব নালাগে, তই ৰেডি থাক। হয়, আছো।